নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। ভিডিঅ'টোত আজি আমি জানিম এখন বহুতো শক্তিশালী আৰু উপকাৰী ঔষধি গছৰ বিষয়ে, যাৰ নাম হৈছে কালমেঘ গছ। এই গছক বহুতে সৰ্বৰোগ নাশক বুলিও কয়। চলক আজিৰ ভিডিঅ'ত জানো এই গছ চিনিম কেনেকৈ, ইয়াৰ উপকাৰিতা কি কি, কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু কি কি সতৰ্কতা ল'ব লাগে। ভিডিঅ'টোৰ শেষলৈ চাই থাকিব। গছৰ পৰিচয় অৰ্থাৎ আমি গছজোপা কেনেকৈ চিনি পাম। কালমেঘ গছৰ বৈজ্ঞানিক নাম হৈছে এণ্ড্ৰগ্ৰাফিছ পেনিকুলাটা আৰু ই সাধাৰণতে 1 পৰা 3 ফুটমান উচ্চতাৰ হয়। ইয়াৰ পাতবোৰ দীঘল আৰু সেউজীয়া হয়। ইয়াৰ ফুল সৰু আৰু বগা ৰঙৰ হয়। ইয়াৰ সোৱাদ বহুতো তিতা হয় আৰু এই গছ সাধাৰণতে বাৰিষাৰ দিনত ভালকৈ গজে আৰু আমাৰ অসমতো সহজে এই গছজোপা পোৱা যায়। আপোনালোকে এই গছজোপা চিনি পাইছে নে পোৱা নাই, কমেণ্ট কৰি মোক জনাব। আৰু এই গছজোপাৰ স্বাস্থ্য উপকাৰিতা বহুতো আছে, অৰ্থাৎ কালমেঘ গছৰ বহুতো ঔষধি গুণ আছে। আমাৰ 1 নম্বৰটো হৈছে জ্বৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা, অৰ্থাৎ ই জ্বৰ কমাবলৈ সহায় কৰে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আমাৰ 2 নম্বৰ হৈছে লিভাৰৰ বাবে উপকাৰী, অৰ্থাৎ কালমেঘ লিভাৰ পৰিষ্কাৰ কৰে আৰু লিভাৰৰ সমস্যাবিলাক কমাব পাৰে। 3 নম্বৰ হৈছে পাচনতন্ত্ৰ উন্নত কৰে, অৰ্থাৎ পেটৰ গেছ, বদহজম আদি সমস্যাত ই কি কৰে, উপকাৰ কৰে। 4 নম্বৰ হৈছে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে, অৰ্থাৎ কিছু অধ্যয়নত দেখা গৈছে যে ই আমাৰ তেজত থকা চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। আৰু 5 নম্বৰ হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, অৰ্থাৎ ইমিউনিটি বঢ়াই দিয়ে। অৰ্থাৎ এই গছজোপা আমাৰ ইমিউনিটি বঢ়ায় আৰু আমাৰ ভাইৰেল সংক্ৰমণৰ পৰা কি কৰে, আমাক ৰক্ষা কৰে। আৰু ইয়াৰ ব্যৱহাৰৰ পদ্ধতি হৈছে ইয়াক 5টাৰ পৰা 6টামান সতেজ পাত লৈ পানীত উতলাই ল'ব আৰু সেই পানী ঠাণ্ডা কৰি দিনত এবাৰ খাব পাৰে, অথবা এই গছজোপাৰ পাত শুকাই ল'ব পাৰে আৰু শুকান পাত গুড়ি কৰি চাহৰ দৰে খাব পাৰে। কিন্তু মনত ৰাখিব, অধিক পৰিমাণে ইয়াক ব্যৱহাৰ নকৰিব। আমাৰ সকলোবিলাক গছৰে, আমাৰ ঔষধি গছৰে গুণৰ উপৰিও আমাৰ উপকাৰিতাও থাকে, সেইকাৰণে নিয়মিতভাৱে ইয়াক ব্যৱহাৰ কৰিব। আৰু ইয়াক গৰ্ভৱতী মহিলাই এইটো ব্যৱহাৰ নকৰিব। বেছিকৈ খালে পেটৰ সমস্যা হ'ব পাৰে আৰু সদায় ডাক্তৰৰ পৰামৰ্শ লৈহে নিয়মিত ব্যৱহাৰ কৰিব। এইদৰে কালমেঘ গছ আমাৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰী, কিন্তু সকলো বস্তুৰ দৰে ইয়াৰো সঠিক ব্যৱহাৰৰ প্ৰয়োজন। যদি আপুনি এনেধৰণৰ প্ৰাকৃতিক স্বাস্থ্য বিষয়ক ভিডিঅ' ভাল পায়, লাইক কৰক, কমেণ্ট কৰি জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ লগ পাম আগন্তুক ভিডিঅ'ত।